মানৱ চেণ্টাৰৰ নতুন ভিডিঅ' এটালৈ সকলোকে স্বাগতম জনাইছোঁ। তো এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম ৰেজিষ্ট্ৰেশ্যন কৰাৰ ক্ষেত্ৰত বৰ্তমান যথেষ্টখিনি অসুবিধা হৈ আছে। তো ছাৰ্ভাৰ প্ৰব্লেমেই হওক বা OTP নহা নাইবা ফৰ্মখন ছাবমিট নোহোৱা, তো তেনেকুৱা প্ৰব্লেমৰ কাৰণে বহুতে এতিয়া যিখন অনলাইন ফৰ্ম সেইখন ছাবমিট কৰিব পৰা নাই। তো অনলাইনত এপ্লিকেশ্যনখন ছাবমিট কৰাৰ যিটো লাষ্ট ডেট, সেইটো লাষ্ট ডেট 31 মাৰ্চ 2022, অৰ্থাৎ যথেষ্ট কম সময় হাতত আছে। গতিকে যিসকলে ফৰ্মখন ছাবমিট কৰিব পৰা নাই বা অনলাইনত ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা নাই, তেওঁলোকে যিসমূহ নতুনকৈ চাকৰি ওলাইছে তাত এপ্লাই কৰিব পাৰিবনে নোৱাৰিব তাক লৈ যথেষ্টখিনি কনফিউজন ক্ৰিয়েট হৈছে। বা যদিহে তেওঁলোকে 31 মাৰ্চৰ আগত এমপ্লয়মেণ্ট এক্সচেঞ্জত নামটো ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰে, তেন্তে তাৰ পিছত তেওঁলোকে আকৌ নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিবনে নাই তাক লৈ যথেষ্ট সংখ্যক যুৱক যুৱতীয়ে কুৱেশ্যন কৰি আছে। তো এই কনফিউজনখিনিৰ উত্তৰ মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দি দিম। তো ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত চৰকাৰী যিখন অফিচিয়েল নটিচ প্ৰকাশ পাইছিল, তো সেই নটিচখনত কি লিখা আছিল চাওক। তো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰছ ইছ্যুড মেনুৱেলি ফ্ৰম এনি এমপ্লয়মেণ্ট অফিচ ইন আছাম বিফ'ৰ 27th September 2021 will be valid only till 31st March 2022 and after 31st March 2022 those registration numbers will be considered invalid. তো ইয়াত কি দিয়া হৈছে চাওক, যিসকলে 27 September 2021 আগত মেনুৱেলি তেওঁলোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন বনাইছিল, তো 27 ছেপ্টেম্বৰৰ আগত সকলোৰে যিখন কাৰ্ড সেইখন মেনুৱেলি বনোৱা আছে, কাৰণ 27 ছেপ্টেম্বৰ 2021 পৰাহে এই এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যনৰ প্ৰচেছটো অনলাইন কৰা হৈছে। গতিকে তাৰ আগত অবভিয়াছলি সকলোৰে যিখন কাৰ্ড সেইখন মেনুৱেলি বনোৱা আছে। তো চৰকাৰৰ এই যিখন নটিচ, এই নটিচখন অনুসৰি আপোনাৰ সেই পুৰণা যিখন এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আছে সেই কাৰ্ডখনৰ ভেলিডিটি 31st March 2022 অৰ্থাৎ 31 মাৰ্চ তাৰিখে তাৰ ভেলিডিটি শেষ হ'ব। তো এই নটিচখনত আপোনালোকৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰাৰ লাষ্ট ডেটৰ কথা কোৱা হোৱা নাই। তো ইয়াত লাষ্ট ডেটৰ কথা কোৱা হৈছে আপোনাৰ যিখন মেনুৱেল কাৰ্ড আছে সেই কাৰ্ডখনৰহে যিটো ভেলিডিটি তাৰ লাষ্ট ডেট, অৰ্থাৎ 31 মাৰ্চ আপোনাৰ অনলাইন এপ্লিকেশ্যনৰ লাষ্ট ডেট নহয়, সেইটো হৈছে আপোনাৰ যিখন মেনুৱেল কাৰ্ড আছে সেই কাৰ্ডখনৰ ভেলিডিটি থকাৰহে লাষ্ট ডেট। তো 31 মাৰ্চৰ পিছত আপোনালোকে পুনৰ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব, নিজৰ নাম ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব, কিন্তু আপোনালোকে 31 মাৰ্চৰ পিছত পুৰণা যিখন কাৰ্ড আছে সেই কাৰ্ডখনৰ নাম্বাৰটো চাকৰিত এপ্লাই কৰাৰ ক্ষেত্ৰত বা অন্য কোনো ক্ষেত্ৰত ব্যৱহাৰ কৰিব নোৱাৰিব। তো বহুতে এতিয়া কনফিউজ হৈ আছে যে 31 মাৰ্চৰ পিছত 31 মাৰ্চৰ পিছত তেওঁলোকে যিখন ৰেজিষ্ট্ৰেশ্যন কাৰ্ড সেইখন বনাব নোৱাৰিব বা তাৰ পিছত তেওঁলোকে চাকৰিত এপ্লাই কৰিব নোৱাৰিব। তো সেইটো ভুল। তো তাক লৈ এতিয়া চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। আপোনালোকে 31 মাৰ্চৰ পিছতো এপ্লাই কৰিব পাৰিব, কিন্তু 31 মাৰ্চৰ পিছত পুৰণা যিখন কাৰ্ড আছে সেই কাৰ্ডখনৰ নাম্বাৰটোহে চাকৰিত এপ্লাই কৰাৰ ক্ষেত্ৰত বা বেলেগ ক্ষেত্ৰত ব্যৱহাৰ কৰিব নোৱাৰিব। গতিকে যিসকলে পাৰে তেওঁলোকে 31 মাৰ্চৰ আগত নিজৰ নাম অনলাইনত আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰাই লওক, ৰেজিষ্ট্ৰেশ্যনটো কৰাই লওক। আৰু যিসকলে অসুবিধা পাইছে, ছাৰ্ভাৰৰ প্ৰব্লেম বা অন্য ক্ষেত্ৰত অসুবিধা পাইছে, তেওঁলোকেও চিন্তা কৰিব নালাগে, কাৰণ চৰকাৰৰ যি 26,000 নিযুক্তিৰ প্ৰক্ৰিয়া সেয়া 11 এপ্ৰিলৰ পৰাহে আৰম্ভ হ'ব। গতিকে আপোনালোকে 31 মাৰ্চৰ পিছতো 10 দিন সময় পাব। গতিকে সেই সময়ছোৱাত নিজৰ নামটো অনলাইনত ৰেজিষ্ট্ৰেশ্যন কৰোৱাৰ ধুনীয়াকৈ সুবিধা লাভ কৰিব, আৰু তেতিয়া আপোনালোকে যিটো নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰি যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পাব সেই নাম্বাৰটোহে অনলাইন এপ্লাইৰ সময়ত ব্যৱহাৰ কৰিব। পুৰণি যিখন মেনুৱেল কাৰ্ড সেই কাৰ্ডখনৰ নাম্বাৰটো আপোনালোকে 31 মাৰ্চৰ পিছত কোনো এপ্লাইৰ ক্ষেত্ৰত আৰু ব্যৱহাৰ নকৰিব। আশা কৰিছোঁ যিখিনি কনফিউজন ক্ৰিয়েট হৈছিল সেইখিনি আপোনালোকে বুজিব পাৰিছে। আৰু যদিহে কিবা জানিবলগীয়া আছে তেন্তে মোৰ ইনষ্টাগ্ৰামৰ লিংক দিয়া আছে, তাত গৈ আপোনালোকে সুধিব পাৰে, নাইবা ভিডিঅ'ৰ তলত কমেণ্ট কৰি জনালেও মই তাত ৰিপ্লাই আপোনালোকক জনাই দিম। তো এই ভিডিঅ'টোত ইমানখিনিয়ে। যদি আপোনালোকে ভাল পালে তেন্তে লাইক কৰিব আৰু আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব।